মাক শুনিছানে? আমাৰ ৰূপম উঠিলনে বাৰু? তুমি যে চোতাল সাৰি আছা, আমাৰ বোৱাৰী ক'ত? তাইও উঠাই নাই নেকি? নাই উঠা না, তাই ক'ত উঠিব এতিয়া, শুইয়ে আছে। কোন সময়ত উঠিব আৰু কি কাম কৰিব? ইয়াক বিয়া পাতি দি মই বৰ বিপাঙত পৰিলোঁ। ইয়াক উঠাই দিয়া সোনকালে। বাবা, আৰু কম তই ইমান সময় উঠাই নাই নে? আৰু বোৱাৰী ক'ত? বাঢ়ি বন কেতিয়া কৰিব? লোকৰ হালোৱা হাল লৈ পথাৰ পালেগৈ, তই এতিয়া শুইয়ে আছ। দেউতাৰক আৰু কিমান কষ্ট দিয়া, তোক বিয়া পাতি দি আহে হ'ল। বাবা, তই মিছাতে বিয়া পাতিলি। তোৰ দ্বাৰা ভৱিষ্যত কি হ'ব মই ভাবিয়ে পোৱা নাই। শুনা নাই দেউতাই কেনেকে বকি আছে? ৰচোন মা, কিয় ইমান গালি পাৰি আছ? তাই উঠিব নহয়। আৰু তহঁতেতো মোক ঘৰৰ ছোৱালী বিয়া পাতি দিছিলি, এতিয়া মোক দুখিলে হ'ব? যা যা সোনকালে উঠাই দেগে, আইতাক গোসাঁই ঘৰ সোমাবৰে হ'ল। তাই ইমান পৰ শুইয়ে আছে। শুনিছানে? হেৰা, শুনিছানে? মায়ে কি কৈ আছে শুনা নাই? উঠা সোনকালে। আৰু মোৰ হাললৈ যোৱা দেৰি হৈছে, সোনকালে উঠা। উঠা উঠা, তুমি শুই থাকিলে মায়ে গালি পাৰিয়ে থাকিব। সেয়া শুনিছানে? মায়ে গালি পাৰিয়ে আছে। উঠিছো ৰ'বক, এইখন ঘৰত বিয়া হৈ বহুত কষ্ট হৈছে। ৰাতিপুৱাই পুৱাই গালি শুনিব লাগে। বোৱাৰী, বাচনকেইটা ভিতৰত থৈ পেলাই বাবাক জলপানকেইটা দি থৈ আহগৈ। দিয়ক মা।
হাল মাৰিম বুলি কৈছিলে, হাল নেমাৰিলে যে? তই দেখিছনে নাই পথাৰত পানীয়ে নাই, আলিকেইটা ঠিক কৰি ৰ'বা। হেৰা, তোমাক বিয়া পাতি মই বহুত বিপাঙতে পৰিলোঁ। শুনিছাই নহয় ৰাতিপুৱা মায়ে কি কৈ আছে? কিনো হ'ল? মই কি কৰিলোঁ? মোৰ বাবে যদি তোমাৰ কিবা অসুবিধা হৈছে, তেনেহ'লে মই আকৌ ঘৰলৈ যামগৈ। নহয় অ', তুমি বুজা নাই। মই ভালহে কৈছোঁ। কিয় তুমি বুজা নাই? আমাৰ ইয়াত মানুহবোৰ সোনকালে উঠে। আমি হ'লো খেতিয়কৰ মানুহ। আমি সোনকালে নুঠিলে পথাৰৰ কাম কোনে কৰিব? নোৱাৰো মই ইমান সোনকালতে উঠিব। নোৱাৰো, মই আজিয়ে ঘৰলৈ যাম। নহয়, তুমি বুজা নাই। মই তোমাক এনেকৈ কোৱা নাই নহয়। তুমি তেনে কৰিলে কি হ'ব? এতিয়া আপুনি পথাৰত কি কাম কৰে কৰক, মই এতিয়া যাওঁগৈ। যোৱা, কিন্তু মই তোমাক কিন্তু ঘৰতে পাব লাগিব। অ' ৰুমি, তুমি কি কৰিছা? মই যিয়ে নকওঁ, আপোনাক কিয় লাগে? অ' তুমি মানে সঁচাকে ঘৰলৈ যাবগৈ? অঁ। ৰ'বাচোন ৰ'বা। অ' মা, এই যাবগৈ ওলাইছে। কি হ'ল বাবা, কি হ'ল? চাচোন মা, এই যাবলৈ ওলাইছে। কি হৈছে ৰূপম মাক? ভিতৰত যেন ইমান হুলস্থুল। কিনো হ'ব আৰু, মই দুষাৰমান কথা পুৱাতে ক'লো যে তাতে লাজ পালে। মই কৈছিলোৱে নহয় চহৰৰ ছোৱালী বিয়া পাতিব নালাগে। আপুনিহে বিয়া পাতি দিলে। এতিয়া চেনেহৰ বোৱাৰীয়ে ঘৰলৈ যাবলৈ ওলাইছে। এতিয়া কি কৰে কৰকহি বোৱাৰী। বোৱাৰী হ'বলৈ আহিছে, মতা ঘুটিবলৈ আহিছে। ভাল কথা ক'লে লাজ পায়। যাওক, তাই ক'ত সুখ পাই পাকগে, যাবলৈ দিয়ক। এই বয়সত যে মই ল'ৰাটোক বিয়া পাতি কি যে ভুল কৰিলো। অ' বোৱাৰী, এইফালে ওলাই আহা। বোৱাৰী, তোমালোকৰ কি জগৰ লাগিছে ন? এইফালে আহাচোন। কৈছো দেউতা। কওকচোন দেউতা। তোমাৰ কাষত এইটো কি বেগ? দেউতা, মই ঘৰলৈ যাব ওলাইছো। কিয়? বহুত দিন ঘৰলৈ যোৱাই নাই। নালাগে, ৰ'বা, মই যাবলগীয়া হ'লে মই কম নহয়। নহয়, মিছা কথা কৈছে। মই ৰাতিপুৱাই দহটামান ক'লো যে লাজতে যাবলৈ ওলাইছে। আমাৰ বাবা ক'লে গ'লে? নাজানো মই। ভিতৰতে আছে, মিছা কথা কৈছে। বাবা ওলা। দেউতাকো মাতিছিলে? অ' মাতিছিলো। ইয়াতে বহাচোন। আৰু বোৱাৰী, এইফালে আহাচোন। বেগটো এই মায়েৰ হাতত দিয়াচোন। লওক মাই। এইখিনিতে বহাচোন। আইও বোৱাৰী, হ'ব দিয়া। অকণ কথাতে মায়েৰ কথাবোৰ ধৰি নাথাকিবা। তাই মুখেৰে কথা ক'ব পালে একো গুৰু গোসাঁই নামানে। তাইক যে মই বুজাওঁতে অত যে কষ্ট পালোঁ। ৰূপম আৰু মোৰ মুখলৈ তুমি এবাৰ চাই ভাবাচোন, তুমি কি ভুল কৰিব ওলাই আছা। আমাৰ সমাজত এটা সন্মান আছে। তুমি এনেকৈ সৰু কথাত ঘৰলৈ গ'লে নহ'ব নহয়। আপোনাৰ সমান তাইহে ৰাখিব। তাইক মৰম কৰি দেখুৱাই। আপোনাৰ বাবে তাই ইমান ওপৰলৈ যাব পাৰিছে। মইনো কি বেয়া কথাটো ক'লো? আপুনিয়ে ৰাতিপুৱা আছিলে দেখোন। মই কি কৈছিলো শুনা পোৱা নাছিলে নেকি? নিজেও দেখোন কৈছিল সিহঁত ইমান সময় উঠা নাই বুলি। এতিয়া আকৌ বুজাই দেখুৱাই। একো লাভ নাই এক বুজাই। এই চহৰীয়া ছোৱালীয়ে আমাৰ গাঁৱৰ কি মান মৰ্যাদা বুজি পাব। যাবলৈ দিয়ক, যাবলৈ ওলাইছে যেতিয়া যাওকগৈ। বাবাও, তই দুখ নকৰিবি, মই তোক ভাল ছোৱালী চাই দিম। কি ক'বলৈ আহিছ তই এইবিলাক? তোৰ কাৰণে এই ঘৰখন শেষ হ'বলৈ গৈছে। যা ভিতৰলৈ। তোৰ মৰম দয়া বুলিবলৈ একো নাই নেকি? ভাল কথা ক'লে সকলোৱে যাব লাগে। কৰক এতিয়া কি? বোৱাৰী, শুনা মই কোৱা কথাবোৰ। তুমি আজি ঘৰলৈ যাব নালাগে। আজিৰ পৰা মই তোমালোকৰ সকলো দায়িত্ব লৈছোঁ। তুমি কি কৰিব লাগে নালাগে মই ক'ম। তুমি মাৰ কথাত যোগ নকৰিবা। হ'ব দিয়ক দেউতা, আপোনাৰ কথা মানিছোঁ। আকৌ যদি কেতিয়াবা এনে হয়, মই মানিব নোৱাৰিম। আপোনাৰ কথাহে আহে। হ'ব দিয়ক, তেনেহ'লে আপুনিয়ে ভালকৈ ৰাখক আপোনাৰ বোৱাৰীক। মই বেয়া যেতিয়া বেয়া হৈয়ে থাকোঁ। হ'ব, আজিৰ পৰা আপোনাৰ আৰু আপোনাৰ বোৱাৰীৰ মোৰ লগত কোনো সম্পৰ্ক নাই। দেখা যাব ক'ৰ পানী ক'লৈ
মোৰ আগত চুপতি মাৰিব আহিছে তোক ৰ বাবা এতিয়া বোৱাৰীক ভিতৰলৈ লৈ যোৱা আৰু কেতিয়াও যে হাই কাজিয়া নহয় আৰু কিবা হ'লে মোক ক'বাহি এতিয়া যোৱা